Hey, hello. তাজমহল আপোনালোকক তাজমহল বোলে কি কয় মছজিদ কি মছজিদ আছিল এই লাল কিল্লা মছজিদ দেখুৱালোঁ আজি আহি পাইছোঁ লাল কিল্লা আৰু লাল কিল্লাৰ টিকেট আমাৰ লোৱা হ'ল এতিয়া লাল কিল্লাৰ বাহিৰৰ ছাইডটো চাওক বাহিৰৰ ছাইডত মই আপোনালোকক দেখুৱাইছোঁ চাই থাকক বাহিৰৰ ছাইডটোও কেনেকুৱা ভিতৰত এতিয়া সোমাই আছোঁ বাহিৰৰ ছাইড এইটো বেক ছাইড টিকেট কাটি আপোনালোকে এনেকৈ সোমাব লাগিব বাহিৰৰ ছাইডে চাওক না কি ধুনীয়া বাহিৰৰ ছাইড ইফালে গাঁত আছে তাৰপিছত সেইটো ছাইডে দাদা স্কেন হ'ব সোমাই যাম এতিয়া চাই থাকক বম ডাঙৰ তামাম সেইটো ছাইডে কিমান চাব আৰু এইটো হৈছে গেট আহি পালোঁ আমি সোমাম ভিতৰত এতিয়া চবেই দেখিছে টিকেট দিলোঁ চেকিং হৈ গ'ল এতিয়া ভিতৰলৈ সোমাম বলক ভিতৰত যাওঁ আৰু ভিতৰৰ পৰিৱেশখিনি চাই গেটেৰে সোমাই ভিতৰত আহিলোঁ আৰু ভিতৰৰ পৰিৱেশ চাওঁ ৱাও ৱাও মাইণ্ড ব্লোয়িং কাৰ ফটো সুপাৰ 509 এর কাট 509 দুনিয়া পড়া মানে জীৱনত প্ৰথমবাৰ আহিছোঁ বিৰাট ভাল লাগি আছে মানে এনেকুৱা ভাল লাগি আছে মানে মই ভাষাত প্ৰকাশ কৰিব নোৱাৰো বিৰাট ভাল লাগি তেতিয়া ভাষাৰে প্ৰকাশ নকৰি আপুনি মানে বেলেগ কিবা ৰাস্তাত এনেকুৱা লাগি আছে যে মই অন্তৰত মানে অন্তৰস্থল যিটো আছে সেইটোৰ পৰা মই কৈছোঁ বহুত ভাল লাগিছে বহুত ভাল লাগি অ'কে থেংক ইউ বলক এইটো ডন এই দুটা নমস্কাৰ আমি সুদূৰ অসমৰ পৰা আহি ইয়াত উপস্থিত হৈছোঁ কিয়নো ইয়াত দিল্লীৰ লালকিল্লা প্ৰথমবাৰ এনেকুৱা অনুভৱ হৈছে যিটো মই শব্দৰে বা ভাষাৰে অনুভৱ কৰিব পৰা নাই বাছ আপুনি কি ক'ব যিয়ে নহওক লাইফৰ প্ৰথমবাৰ আহি খুবেই ভাল লাগিছে আপোনালোকে য'ৰ পৰা চাই আছে যদি আহে নিশ্চয় আমাৰ এক্সপ্ৰেছনতকৈ আপোনালোকে ইয়াতকৈ বেছিকৈ আৰু উপলব্ধি কৰিব পাৰে ঠাইডোখৰৰ বিষয়ে আশা কৰোঁ আপোনালোকৰ সময় মিলাই আহিব নিশ্চিতভাৱে মনৰ যি সান্তনা চাই বস্তু এটা যে মনত যি শান্তি আহে সেইটো নিশ্চিতভাৱে আপোনালোকে পাব বুলি মই আশাবাদী হয় আলহামদুলিল্লাহ আহি বহুত ভাল লাগিছে কাৰণ পুৰণা ৰজাবিলাকে যিবিলাক শুনিছিলোঁহে আমি দেখা নাছিলোঁ দেখি বহুতেই ভাল লাগিছে একচুৱেলি বস্তুবিলাক চব মানে আজিৰ দিনতো আজিৰ পৰা 600 বছৰ 1000 বছৰ আগতে যে এনেকুৱা বস্তু বনাব পাৰে মানুহবিলাকে চিন্তা কৰিব পাৰে যে সেইটোৱে বহুত মানে চাব লগা বস্তু আৰু একদম তামাম আৰু এইটো হৈছে মিউজিয়াম ভিতৰৰ ভাগটো চাওক মিউজিয়াম না ৱাও কি আছে এইফালে সেলুলার জেল জেল জেলৰ ভিতৰত সোমাম নেকি এইফালে জেল আছে কাট বহিছে
जेल जेलर ভিতৰত বলক সোমাই যাও ये आ गया जेल के अंदर और क्या है जेल के अंदर কি আছে এইবিলাকেৰে আসলতে বান্ধি থৈছিল বা চাবুক না বলো দা চাবুকেৰে মাৰিছিল তাহানিৰ সাকে মগ কাপ পানী যেসকল মানে প্ৰিজনাৰ আছিল হয় না হয় হয় এইটো বিছনা এইটো হৈছে বিছনা ইয়াত যিখিনি দোষী আছিল দোষীবিলাকক আৰু এইবিলাকেৰে বান্ধি ৰখা হৈছিল লেম্প আছিলে লেম্পো আছে পুৰণা লেম্প ধুনীয়া দাম কিবা কৈ আছে ভিতৰত কিবা কৈ আছে এইয়া ড্ৰেছ এইটো আচলতে প্ৰিজনাৰসকল বা কি আছিল দোষী হয়নে যিবিলাক মানুহক আচলতে কৰায়ত্ব কৰিছিল সেই মানুহসকলৰ ড্ৰেছ বুলি ক'লে ভুলেই হ'ব নেকি এইটো দেখোন এতিয়াৰে হেৰি লাগি আছে বস্তা হয় না যিহেতু এনেকুৱা ধৰণৰ আছিল হয় 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 এইটো কি কৰি আছে আপুনি CCTV আছে হাত দিবলৈ মানা কৰিছে আপুনি আৰু ইয়াত কিবা কিবি লিখা আছে চাওক সেইটো চাগে পিছলৈ লিখিছে ইয়াত বহুত কিবা কিবি লিখা আছে বহুত চাওক ঝণ্ডা ওপৰত কিবা হেন লাগিছে বক্স নে কিবা এটা লগোৱা আছে কিবা সাউণ্ড চিষ্টেমৰ কাৰণে চাগে পিছলৈ লিখা এইবিলাক হেৰি কৰা হৈছে ইয়াৰ ভিতৰত কিবা এটা আছে এইটো চাই লওঁ এইটো গ্লাছৰ ভিতৰত বহুত পুৰণি হয়তো এ লেটাৰ ফ্ৰম ৰাজ বাহাৰী বোছে লিখা এখন চিঠি এইটো লেটাৰ এইটো এখন চিঠি এইটো হয়তো তাহানিত লিখা এখন চিঠি ভালকৈ বুজি পোৱা নাই হয়তো পঢ়িলে বুজি পাম তাতে এটা আছে ইয়াত আৰু কিবা লিখা আছে এইটো সত্যমৱ যেতে না সন্দেশ